আপোনালোকে মোৰ আগৰ ভিডিঅ' যদি চাইছে তেন্তে গম পাইছে মই মাৰ ঘৰলৈ গৈ আছোঁ আৰু বাটত গৈ থাকোঁতে এখন দলং পায়, যমুনা দলং। আৰু এই দলংখনতে মই প্ৰথম ডেটত আহিছিলোঁ এখেতৰ সৈতে। আৰু আজি ইয়াত যথেষ্ট মানুহ ভিৰ, কাৰণ আজি 1 জানুৱাৰী আৰু 1 জানুৱাৰী তাৰিখে ইয়াত মানে পিকনিক খাবলৈ বহুত দূৰৰ পৰা মানুহবোৰ আহে। আৰু ফাইনেলি মই মোৰ ঘৰ পালোহি। এয়া মাছ বাছি আছে, এইফালে ভাইটি, একদম চবৰে মুখত একদম ফূৰ্তি আৰু এয়া চাওক চাৰিওফালে সেউজীয়া। মানে ঘৰলৈ আহি মোৰ সেইকাৰণে বহুত বেছি ভাল লাগে, কাৰণ আমাৰ ইয়াত চবফালে চাৰিওফালে সেউজীয়া। আৰু মই ভাবিছোঁ আপোনালোকক মই এতিয়া এটা ঠাই দেখুৱাবলৈ লৈ যাওঁ, য'ত নেকি মই গাভৰুতে একদম দৌৰি ফুৰিছিলোঁ, একদম জঁপিয়াই কৰি ফুৰিছিলোঁ। বহুত মানে খেল ধেমালি কৰি পাৰ কৰিছিলোঁ। সেয়া হ'ল এয়া আমাৰ পুখুৰী পাৰটো। মোৰ মানে বহুত বেছি ধুনীয়া লাগে, আপোনালোকেও চাওক না, পৰিৱেশটো ইমান বেছি ধুনীয়া। আৰু ইফালে পথাৰ আছিলে, কিন্তু পথাৰটো বৰ্তমান আমাৰ বাগান বনাইছে, তামোলৰ বাগান। মাজে মাজে কলপুলিও ৰুই দিছে, কাৰণ তামোলৰ পুলিবোৰ ৰ'দত মানে মৰি যাব পাৰে ন, সেইকাৰণে মাজে মাজে কলগছ ৰুই দিছে, যাতে কলগছৰ ছাঁত তামোলৰ পুলিবোৰ জি উঠে। আৰু ইফালে খেৰো পাৰি দিছে, কাৰণ এতিয়া ধান খেৰৰ বতৰ, এতিয়া ধান খেৰ উভয় নদী, গতিকে ধান খেৰ দিছে। পিছত এই খেৰবোৰ পচি পেলাই মাটিটো সাৰুৱা কৰিব। আৰু মোৰ মানে ইমান উলহ মালহ জানেনে, মনটো ইমান বেছি ভাল লাগিছে এই ঠাইখিনি, এই পৰিৱেশটো দেখি। আপোনালোকৰ নিশ্চয় ভাল লাগিছে হয়নে এই পৰিৱেশটো চাই? গতিকে মই ভাবিছোঁ এটা ৰিলছে বনাওঁ সৰু সুৰাকৈ, আপোনালোককো দেখুৱাওঁ। অ' বোপাই, তুমি মোৰ চেণ্ডেলৰ সৈতে কি কৰিছা? চেণ্ডেলৰ সৈতে কি কৰিছিলা? চেণ্ডেলটো ছিঙিব সিজা, কি ধুনীয়াকৈ আনি লৈছিলে। আহ 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 আজা আজা আজা, মাক কৈছো, মাকটো এইটো তুমি চাচোন চা। অ' চোৰ চা, আমাৰ চাচোন সেইটো চা। এইফালে দেউতাই আনিছে অকণমান চব্জিৰ পুলি। এতিয়া ইয়াতে ধুনীয়াকৈ মাটি চহাই থোৱা ঠাইখিনিতে ৰুম বুলি ভাবিছোঁ। মানে ভাইটিয়ে লাগি আছে, আৰু ভাইটিয়ে অকলে কৰিবলৈ টান পাইছে যে, সেইকাৰণে ভাইটিৰ লগত মানে ময়ো লাগি দিওঁ বুলি ভাবিছোঁ। আৰু ময়ো ধুনীয়াকৈ কবি, ফুলকবি, বন্ধাকবি আৰু জলকীয়া আৰু বিলাহী এইকেইটা পুলি ধুনীয়াকৈ ৰুলোঁ, ভাইটিক সহায় কৰি দিলোঁ। আৰু এইবোৰ আগতে কৰোঁ যে গাভৰুতে, মানে এতিয়া আৰু দেখি ৰ'বই পৰা নাই। মই এইবোৰ এনেও কৰি ভালেই পাওঁ, সেইকাৰণে ভাইটিৰ লগত মিলি ময়ো কৰিলোঁ। ভাইটিয়ে মাজে মাজে কোৰ মাৰি দিছে, মই ৰুই গৈছোঁ। আৰু মাটিখিনি এনেও আগতে চহাই থোৱা যে, মাটিখিনি বহুত ধুনীয়াও হৈ আছে। এইবোৰ কৰি ভাল লাগে, তাতে ঘৰত গৈ যে আজি এইবোৰ কৰিব পাইছোঁ, মানে মনটো বহুত বেছি ভাল লাগি আছে।